বহুত মানুহৰ এতিয়াও ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ড নাই কাৰণে আমাৰ বিনামূলীয়া চাউল বহুত মানুহে পোৱা নাই। সেইবাবে এইবাৰ অসমত আমি আৰু 60 লাখ মানুহক আমি ৰেচন কাৰ্ড দিব খুজিছো। আৰু টংলা বা পানেৰী সমষ্টিটো যিসকল মানুহৰ ৰেচন কাৰ্ড নাই তেওঁলোকক মই অনুৰোধ কৰিম যাতে এইবাৰ আপোনালোকে আবেদন কৰি ৰেচন কাৰ্ডখিনি বনাই লয়। মই কিয় ৰেচন কাৰ্ডখিনি বনাব কৈছো, ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল দিওঁ, কিন্তু এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছো 10 মেৰ পিছত যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকে হস্পিটালত গলে বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব। কোনেও খৰচ কৰিব নালাগে। বছৰত 5 লাখ টকালৈকে 10 মে তাৰিখৰ পৰা বিনামূলীয়াকৈ চিকিৎসা পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন 2 in 1 হৈ গ'ল। মাহত চাউলো পাম আৰু বেমাৰ আজাৰ হলে বেমাৰ আজাৰৰ কাৰণে আমি সুবিধাও পাম। তাৰ লগত আৰু এটা এইবাৰ আমি কি কৰিব খুজিছো, আমাৰ গাঁৱত আৰু টাউনত বহুত মহিলা আত্মসহায়ক গ্ৰুপ আছে। ইয়াত আছে নে নাই? আত্মসহায়ক গ্ৰুপ আছে নে নাই? হাত ডাঙক। ইছ ভগৱান, চবে আছে। তহঁতিও আছ বাবা। আত্মসহায়ক গোট মহিলাক দে, তহঁতি ফুটবল টিম খোল। বুজি পালি না? হয় নে নহয়? এতিয়া আজি ইমান দিনে আমি গ্ৰুপত টকা দিছিলো, হয়নে? বেংকেও গ্ৰুপত টকা দিয়ে, একাউণ্টতো গ্ৰুপত টকা আহে। এইবাৰ আমি কি কৰিছো যে যিমান আত্মসহায়ক গোটৰ মেম্বাৰ আছে আমি বিচাৰিছো যে সকলোৱে ঘৰতো এটা গাইগুটীয়া ব্যৱসায় আৰম্ভ কৰক। গ্ৰুপটো থাকিব আৰু নিজাকৈও ঘৰত আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এতিয়া কি ব্যৱসায় কৰিব আমি নাজানো, কিন্তু আমি আপোনালোকক শিকাম যে কি ব্যৱসায় কৰিলে আপোনালোকৰ লাভ হ'ব। এইবাৰ আমি গ্ৰুপৰ একাউণ্টৰ লগে লগে ব্যক্তিগত একাউণ্ট খুলিম। প্ৰথমতে আমি আপোনালোকক ব্যক্তিগত একাউণ্টত 1000 টকা দিম প্ৰশিক্ষণৰ কাৰণে। তাৰ পিছত গ্ৰুপৰ সকলো মেম্বাৰৰ বেংক একাউণ্টত গাইগুটীয়া কৰি আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম। বুজি পালে নে নাই? তাৰমানে 10 জনী সদস্য থাকে, 1 লাখ টকা যাব, কিন্তু গ্ৰুপৰ একাউণ্টত নাযাব, ব্যক্তিগত একাউণ্টত যাব। ঘৰে ঘৰে আপোনালোকৰ 10,000 টকাকৈ যাব। ইয়াৰ ফলত আপোনালোকে ঘৰত মহিলাসকলে নিজাকৈ এটা ব্যৱসায় কৰিব পাৰিব আৰু গ্ৰুপৰ কামো আপোনালোকে কৰি থাকিব পাৰিব। আজি আমাৰ অসমত 3 লাখ আত্মসহায়ক গ্ৰুপ আছে। প্ৰত্যেক গ্ৰুপতে 10 গৰাকীকৈ মহিলা আছে। তাৰমানে 30 লাখ মহিলা আৰু 30 লাখ মহিলাক 10,000কৈ টকা দিলে আমি 3,000 কোটি টকা আমাৰ মহিলাসকলক আমি দিব লাগিব। এই বছৰ আমি মাইক্ৰ' ফাইনেন্সৰ পুৰণা লোনবিলাকো ঘূৰাই দিম আৰু আপোনালোকক NOC চাৰ্টিফিকেট আপোনালোকৰ ঘৰে ঘৰে আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। ইয়াৰ লগে লগে এইবাৰ আমাৰ চৰকাৰে কি সিদ্ধান্ত লৈছে যে 1 লাখ চৰকাৰী চাকৰিটো আমি দিমেই, তাৰ উপৰিও আমাৰ 2 লাখ ডেকা ল'ৰাক এইবাৰ আমি বেংকৰ পৰা গেৰেণ্টি নোহোৱা কৰি 2 লাখ টকাকৈ আমি সহায় কৰিব খুজিছো যাতে তেওঁলোকে নিজাকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰে। প্ৰথমতে 1 লাখ টকা পাব, তাৰ পিছত 50,000 টকা পাব, তাৰ পিছত 50,000 টকা পাব। 2 লাখ টকাৰ ওপৰত যদি বেংকৰ পৰা কিবা বেছিকৈ আনিব পাৰে আমাৰ আপত্তি নাই, কিন্তু আমি বেংকৰ লগত কথা নপতাকৈ ডাইৰেক্টলি 2 লাখ ল'ৰা ছোৱালীৰ বেংক একাউণ্টত আমি এই টকা দিম যাতে সকলোৱে কিবা নহয়